Pushla này. নহয় এবাৰ কাটিলে নহয় মাকৰ পৰা 4 কিলো ধেনুকা দিয়া পাব লাগিব ইয়াক কৰিবলৈ কম তেনেকৈ হ'ব নাই নেকি একেবাৰে দুইটা কেনেকৈ কৰিব দিয়া নহয় নহয় হেৰি থৈ ল'ব আকৌ অঁ হেৰি লৈ ল'ব লাগিব ৰেডিকৈ কৰিব লাগিব তেল 2জন কাটিব পাৰিব অঁ তেলটো দিবই লাগিব হেৰি কৰি লওক লোৱা হেৰি চল হেৰি ডাঙৰ হেৰি ল'ম চলি ডাঙৰ সোনকালে ডাঙৰ পালে মই দূৰত দিয়া খাব তেতিয়া বিলাখন দিছে নাই কি হলো উপায় নাই নহয় তাইক তুমি সলাই দিবি একে ৰাখি আছে একে বাপে আকৌ ল'ৰা ছোৱালী দুইটাই একে ৰাখি তিনিবাৰ ওলালো নহয় এক ককাই বুলি মাতিব ল'ৰাটো খালি মোৱাব লাগিব ল'ৰাটো মোৱাব লাগিব ধেনুকা মাৰিবই মই ল'ৰাটো ধেনু মাৰিবই আৰু ধেমালি নি আমাৰ ধেনুখন এতিয়া আছিলে পাছফালে ওলমোৱা হৈ আছে ইফালে মাৰি পঠাই দিব দিয়া ওপৰলৈ মাৰি দিয়ক মাৰিব পাৰিম নহয় মাৰিব আপুনি সেইফালে মোক কৈ দিয়ক নাই নহয় এনে উলিয়াব ঠাণ্ডা পৰি আছে অঁ বাহঁতে ধৰিব ধৰিব দেই আমাৰ ল'ৰাটোৱে ৰামচন্দ্ৰ বাইদেউ আমি পাছৰ ওপৰত আছো নহয় কৰিলে ভাল লাগে আমাৰ শুনে আকৌ একদম টুপিটো মিঠাই বৰ্তা মাৰিছে চিন্তা হৈ গৈছে উপায়টো নাই নিয়মটো কৰিবই লাগিব এই এইটো নিয়ম আগৰ দিনৰ নিয়ম কৰিবই লাগিব
এই নহয় এইবোৰ মেমৰি থৈ দিব লাগে থাকিব লাগে এইবোৰ নিয়মে নাজানিমগৈ আমি এতিয়াই নাজানো এইবোৰ হয় কথাটো পঢ়িব পাৰি ন একো নহয় ল'ৰাইও জানিছে এখন কিখন কৰিছে আৰু একেবাৰে দিওঁ লিখাই দিয়ক বহীখন লিখাই দিয়ক এতিয়া নহয় ন গধূলিকে মাকৰ হেৰিয়াতে থাকিব মাকৰ পিছত লিখিব লাগিব নামকেইটা লিখা লিখো নাম দিব লাগিব কি নাম পাইছে এতিয়া নামটো দিব লাগিব এতিয়া পিনিয়া ভাবক আকৌ কি দিয়ে খাইছে মাৰে যিজনী আৰু নিয়ম এটা আছে বগাই নহয় ন এই ভাগৰ কৰিবলৈ হেৰি বহি লিখা বোলে এতিয়া নিলিখাই নহয় গধূলিকে ৰাতি থৈ দিব হোৱা বিচনাৰ ওচৰত এইবোৰ কৰি ল'ম তাৰপিছত এতিয়া লিখাই কিনে এইখিনি পাছত গধূলি কৰিলে হ'ব উঠা উঠা এইখিনি ধেৰিছে উঠা 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 টিপিটো পিন্ধাই কি বেটা নাও চলাব লাগিব নহয় নাও বনাই থৈছে নাই বেটা কান্দিবলৈ পালে হেৰি বৰ দীঘল দীঘল ভৰি হাত ওখ হ'ব ধুঙা ধুঙা এটা হেৰি এই অলপমান থপকামীয়া হ'ব দীঘলীয়া ভৰি দীঘলীয়া মায়ে মেডিকেলত হেৰি কৰি দিছিলে এনেকে নথবলৈ কৈছিলে এনেকৈ অলপমান ফিটা লাহে লাহে মালি হাতখনতে মুঠিয়াই থাকিলে শকত হ'ব যাবা দেই ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ কওকচোন ইঞ্জিনিয়াৰ হ'বা দেই এইকেইটা নাম লিখক ছোৱালীজনী আগতে ছোৱালীজনী আগৰ ল'ৰাটো পাছে যে এইটো পিন্ধি লওক মাৰিলে এই গমেই নাপালো ধেনু
হেনো গৈছে দেই ক'তো গৈছে আহিব ল'ব তাৰপৰা আপুনি এইফালে আহি লওক মানুহ নহয় তাই মোৰতে হ'ব ভাল হ'ব এনেই ধোৱা আপুনি লিখক খালি আজি শুদ্ধলৈ বুজিব শুদ্ধলৈ লিখিব উপমহলত পঢ়াৰ কাৰণে ঘৰ বনাই থৈছে পঢ়িবহে লাগে ইহঁতৰ আকৌ ছোৱালীজনী মোৰ চোৱা আগতে একেবাৰে হস্পিটেলত 3 দিনতে নাম নাচাই মই গোসাঁইকে সুধিছিলোঁ নাই নাচা বুলি ক'লে নাচাই হেৰি নোলোৱাকৈ নাচাই এনেই আৰু কি ৰাখি হ'ব এইটো চাই দিয়ে আৰু বাকী নাচায় ৰাজলক্ষ্মী দিছো আকৌ ৰাজলক্ষ্মী নাম থাকে নহয় জানিছোঁ নহয় ল'ৰাটোক ৰাজ ছোৱালীজনী লক্ষী দিব লাগিছিলে এতিয়া ল'ৰাটোক মানে বেলেগকে নাম দিব ল'ৰাটো বেলেগ নাম দিব আজিকালি বহুত ধুনীয়া ধুনীয়া নাম আছে আজিকালি ধেৰ নাম আছে ৰামচন্দ্ৰ দিয়া ৰামচন্দ্ৰ ৰামচন্দ্ৰ আজিকালি ইমান দীঘলীয়া নাম নাই এইবোৰ চম ভগৱানৰ যিকোনো ল'ৰা ছোৱালীৰ নামৰ শেষত হওক কিনাৰত হওক ভগৱানৰ নাম এটা ৰাখিব লাগে হেনো তাৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে ভগৱানৰ নাম এটা যে ইয়াৰ নামটো এতিয়া ভাত কৃষ্ণটো লগাই দিম নাম ভগৱানৰ নামটোকে লিখকচোন বাৰু প্ৰথমে কৃষ্ণ গোসাঁই উপৰিঞ্চি মাক হেঁতে বাপেক হেঁতে কি দিয়া দি থাকিব চাৰ্টিফিকেটত বেলেগ দিব লাগিব লিখক নাতিয়াকক লিখকচোন আপুনি আখৰ লিখক কৃষ্ণ বুলিয়ে লিখাই দিয়ক কৃষ্ণ বুলিয়ে লিখক ৰাজ কৃষ্ণ লিখাই দিয়ক নহ'লে কৃষ্ণ বুলি কৃষ্ণটোকে লিখক ধুনুটোৱে লিখিব দেই কৃষ্ণ আহতীয়া হ'ব মই ধুনুৱে লিখিব পায় আৰু লিখামেই নহয় ইয়াত কৃষ্ণ যেনে তেনে লিখি দিয়ক লিখি দিয়ক নামটোতো আপুনিয়ে লিখিব আমাৰ শুনে পাৰিব দেই টিভি চাই আছে টিভি নিশ্চয় উৎপাত কৰি থাকে তাতে চাই থাকক দেখিছ নাই কেনেকুৱা পঢ়িছে হা ভৰিটো কি হ'ল শুনিলে যে ধৰলি এডোখৰ আৰু খাব পাৰিবা নাই খাই দুটামান চুবাই ডিঙিতে একো নহয় এই দুটামান এনেই থুপে দুটামান এটা কিন্তু মই গোটেইখিনি খাব নোৱাৰো নহয় নেলাই খাব দিছো দেই মোক মই পাওঁ এটা আইপ নাও যাব পাৰিবা যোৱা ল'ৰা খুৱাই ল'ব পাৰিবা আইতাকে মই নাখালে হ'ব ন তাই খালে হ'ব নহয়